শিৱসাগৰৰ মগৰাহাটত সংঘটিত হৈছে এক কৰুণ ঘটনা। পত্নীৰ অত্যাচাৰত জৰ্জৰিত এগৰাকী স্বামীৰ মৰ্মস্পৰ্শী কাহিনীয়ে এতিয়া চকু কপাল তুলিছে সচেতন মহলৰ। পত্নীৰ অত্যাচাৰত বিনিদ্ৰ ৰজনী পাৰ কৰা গুঞ্জানন চেতিয়া নামৰ দুৰ্ভগীয়া বিদ্যালয়ৰ কেৰাণী এতিয়া অপেক্ষাৰত পোহৰৰ সন্ধানত। আন্ধাৰৰ পিছত পোহৰৰ বাবে চকু পানী বচি বচি বাট চোৱা গুঞ্জানন চেতিয়া পেছাত এজন বিদ্যালয়ৰ কেৰাণী। ৮০ ঊৰ্ধৰ পিতৃ মাতৃক ঘৰত অকলে এৰি পত্নীৰ নিৰ্দেশত শহুৰৰ ঘৰত জীৱন যাপন কৰিবলৈ বাধ্য হোৱা এজন দুৰ্ভগীয়া স্বামী। বৃদ্ধ পিতৃ মাতৃৰ পৰা আঁতৰাই ভাড়া ঘৰত থাকিবলৈ বাধ্য কৰোৱাৰ অভিযোগ স্বামীৰ। পত্নীৰ চৰম মানসিক নিৰ্যাতনত জৰ্জৰিত কেৰাণী গুঞ্জানন চেতিয়াক জীৱনৰ বিয়লি মেলাত অসহায় বৃদ্ধ পিতৃ মাতৃৰ শুশ্ৰূষাৰ পৰা বঞ্চিত কৰাৰ অমানৱীয় আচৰণৰ গুৰুতৰ অভিযোগ। শয্যাগত ৮০ ঊৰ্ধৰ পিতৃ আৰু ৭৫ ঊৰ্ধৰ জন্মদাত্ৰী মাতৃৰ কাষলৈ শাহু শহুৰৰ ঘৰত জোঁৱাই অহাৰ দৰে আহিব লাগে গুঞ্জানন চেতিয়া। জন্মদাত্ৰী পিতৃ মাতৃৰ সন্মুখত জোঁৱাইলৈ ৰূপান্তৰিত হোৱা গুঞ্জানন চেতিয়াৰ ওপৰত পত্নীয়ে চলোৱা অকথ্য নিৰ্যাতনত এতিয়া বাকৰুদ্ধ দুৰ্ভগীয়া পৰিয়ালটো। ৭ বছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ গুঞ্জানন চেতিয়াৰ বাবে ভয়, শংকা আৰু আতংকৰ অন্য এক নাম হোমৰগুৰিত বহি নতুন জীৱনৰ পথ লোৱা পত্নীগৰাকী। অসহায় বৃদ্ধ পিতৃ মাতৃৰ শুশ্ৰূষাৰ পৰাও এতিয়া বঞ্চিত গুঞ্জানন চেতিয়া। ঘৰখনৰ সকলো আচবাব ভাঙি লণ্ডভণ্ড কৰাৰ লগতে পানী খোৱা ফিল্টাৰ, চিনটেক্স পৰ্যন্ত ধ্বংস পত্নীৰ। স্বামীয়ে ক্ৰয় কৰা নতুন বাহন চাৰ্টিফিকেট আৰু বেংকৰ নথি পত্ৰ পত্নীয়ে জব্দ কৰি ৰখাৰ গুৰুতৰ অভিযোগ। বিচনাৰ পৰা উঠিব নোৱাৰা ৮০ ঊৰ্ধৰ বৃদ্ধ পিতৃক অন্তিম সময়খিনিত শুশ্ৰূষাৰ পৰাও বঞ্চিত একমাত্ৰ পুত্ৰ। সামাজিকভাৱে অপদস্থ হোৱাৰ ভয়ত বহুদিন ধৰি অত্যাচাৰ সহ্য কৰি থকাৰ কথা সদৰি কৰে অসহায় স্বামীয়ে। অৱশেষত সংবাদ মাধ্যমৰ আগত মুখ খুলিলে দুৰ্ভগীয়া স্বামীয়ে। দুৰ্ভগীয়া স্বামীৰ কাষত থিয় দিলে শিৱসাগৰৰ জাগৃতি নাৰী সমাজ। জাগৃতি নাৰী সমাজেও পত্নীগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰিলে অভিযোগ। নমস্কাৰ, মোৰ নাম গুঞ্জানন চেতিয়া। মোৰ ঘৰ মগৰাহাট চেতিয়া গাঁও, ডাক মগৰাহাট, জিলা শিৱসাগৰ। আজি মই বিবাহপাশত আবদ্ধ হোৱা প্ৰায় ৮ বছৰ চলি আছে। বিবাহৰ প্ৰায় ২-৩ মাহমানৰ পিছৰ পৰাই মোৰ পত্নীয়ে মোক ঘৰত থাকিবলৈ নিদি ভাড়া ঘৰলৈ লৈ যায়। মই ভাড়া ঘৰত থাকিলোঁ। তাৰ পৰা ভাড়া ঘৰৰ পৰাও তাতো অলপ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ কাৰণে মই মোৰ শহুৰ বাৰীলৈ গুচি যাওঁগৈ, তেওঁলোকৰ ঘৰত থাকিবলৈ লওঁ। তাত থাকোঁতে চব ঠিকেই আছে, কিন্তু যেনেকৈ শহুৰেকৰ ঘৰলৈ জোঁৱাইক যায়, ঠিক তেনেকৈ মোৰ নিজৰ ঘৰলৈ মই জোঁৱাইক হিচাপে আহিবলগীয়া হৈছে। আৰু অহাৰ লগে লগে কি হয়, মোৰ বৃদ্ধ পিতৃ মাতৃ, যিহেতু মই এজন অকলশৰীয়া ল'ৰা, বাইদেউ আৰু ভণ্টি আছিলে, সিহঁতক বিয়া দিয়া হ'ল। মোৰ বৃদ্ধ পিতৃ মাতৃ, পিতৃ প্ৰায় ৮০ৰ ওপৰৰ আৰু মা প্ৰায় ৭৫ বছৰৰ ওপৰৰ। তেওঁলোকৰ এতিয়া অৱস্থা যিটো হৈছে, তেওঁলোকক যেতিয়া মই চোৱা চিতা কৰিব বুলি ক'লেই মানে বিভিন্ন ধৰণৰ মিছা অভিযোগ কিছুমান দিব, দি পানি থানা, পুলিচ, কোৰ্ট কাছাৰীলৈ গুচি যায়। কিন্তু মই মোৰ লাজ অপমানৰ ভয়ত মই কিন্তু এই কথাবিলাক বাহুল্য নকৰি, হ'ব এদিন ভাল হ'ব, আন্ধাৰৰ ৰাতি সদায় নাথাকে, এদিন পোহৰ হ'ব বুলি ভাবি ৰৈ থাকিলোঁ। কিন্তু আজি প্ৰায় ২-৩ মাহমানৰ আগৰ পৰা তাই আকৌ বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ মোক মাক বহুত শাৰীৰিক মানসিক অত্যাচাৰ। দেউতা যিহেতু এজন প্ৰায় দেউতাই এতিয়া উঠিব মেলিব নোৱাৰে, তেওঁ মল মূত্ৰ বিচনাতে ত্যাগ কৰে। মায়ে গতিকে তেওঁক দঙা মেলা কৰাত বহুত অসুবিধা হয়। সেই অসুবিধাটোৰ কাৰণে মই ক'লোঁ যে নহয়, মই ঘৰত থাকোঁ আৰু ঘৰতেই দেউতাক সিহঁতক চোৱা চিতা কৰোঁ, যিহেতু তেওঁলোক মোৰ পিতৃ মাতৃ, কাৰণ তেওঁলোকে মোক জন্ম দিছে। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো পিতৃ মাতৃ বন্দনা এটা আঁচনি উলিয়াইছে, যাৰ কাৰণে আমি মা দেউতাৰ লগত সময় কটাবলৈ আমাক এটা বিশেষ ধৰণৰ ছুটিও দিছে। কিন্তু আজি মোৰ যি অৱস্থা হৈছে, সেই পিতৃ মাতৃ বন্দনা মই ছুটি লৈও মা দেউতাৰ ওচৰত মই থাকিব পৰা নাই। এই অৱস্থাৰ কাৰণে আজি যি অৱস্থা হৈছে মোৰ, মই ক'ব নোৱাৰোঁ। যিহেতু আমি শুনি আছোঁ যে এজনী মহিলাক পুৰুষে অত্যাচাৰ কৰে বুলি সকলোৱেই কয় সমাজত, কিন্তু মই আজি এজন পুৰুষ হৈ যে এগৰাকী মহিলাৰ পৰা ইমান অত্যাচাৰ পাই আছোঁ, মোৰ কথা কোনে শুনিব? মই কম কাক? মই আজি নিজেই ভুগি, যিহেতু মই এখন বিদ্যালয়ত কৰ্মৰত, গতিকে মোৰ মান সন্মান সকলোবিলাক অলপ শেষ হৈ গৈছে। যিহেতু তেওঁ সংবাদ মাধ্যমৰ আগত মোক ৰাজহুৱাকৈ বহুত অপদস্থ কৰিছে, তাৰ কাৰণে মই এই সংবাদ মাধ্যমৰ আগত বা তেওঁলোকৰ সহায় ল'বলৈ মই বাধ্য হৈছোঁ। আৰু আজি মোৰ মা দেউতাৰ যি অৱস্থা হৈছে, সেই অৱস্থাৰ কাৰণে সম্পূৰ্ণ দায়ী মোৰ পত্নী।
আৰু মই মা দেউতাৰ ওচৰত থাকিম বুলি যেতিয়াই ক'ম আৰু তেতিয়াই তেওঁ এই বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ, যিহেতু মোৰ ওচৰ চুবুৰীয়া গাঁৱৰ ঘৰত থকা মানুহ, গতিকে ইয়াতো এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। ওচৰ চুবুৰীয়া সকলোকে সুধিলেই ক'ব, যি নেকি আমাৰ ঘৰটো ফালে চাবও নোৱাৰে, আমাৰ ঘৰলৈ নাচায়। গতিকে মই এই ক্ষেত্ৰত মই ৰাইজৰ পৰা এটা কথা সুধিব বিচাৰিছোঁ যে মোক আপোনালোকে এটা সংবিধান দিয়ক যে মই কাৰ পক্ষত থাকিম। মই মোৰ পত্নীৰ কথা শুনি থাকিম নে পত্নীৰ লগত, নে মোৰ এই বৃদ্ধ পিতৃ মাতৃশালক মই চোৱা চিতা কৰিম। কাৰণ তেওঁলোকৰ দিন চমু চাপি আহিছে। গতিকে সেই সময়খিনিত যদি মই তেওঁলোকৰ লগত নাথাকোঁ, মোক কোনো ভগৱান বা কোনোৱেও মাফ নকৰে, আৰু মই এইটো কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। কাৰণ মোৰ যি ভুল হ'ল আগত মা দেউতাৰ পৰা আঁতৰি থাকি, কিন্তু এই ভুল আৰু মই দুনাই নকৰোঁ। গতিকে ৰাইজসকলক মোক এটা পৰামৰ্শ দিয়ক যে মই কি কৰিব লাগে। মোৰ এখন গাড়ী আছিলে, যিখন গাড়ী মই স্কুললৈ যোৱাৰ পিছত অগোচৰে গাড়ীখন ঘৰলৈ লৈ গুচি গ'ল। মোৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট, বেংকৰ ষ্টেটমেণ্ট, বেংকৰ পাছবুক, চেকবুক সকলোবিলাক তাত জব্দ কৰি ৰাখিছে। তাৰ উপৰিও মোৰ কাপোৰ কানি যিখিনি আছে, মাত্ৰ মোৰ এটা লং পেণ্ট আৰু দুটা চাৰ্টেদি চলি আছোঁ, সকলোবিলাক ঘৰত তলা মাৰি ভৰাই থৈ গৈছে। যিহেতু ঘৰটোৰ দুফাল কৰি নিজে এটা ঘৰত সোমাই থাকে, আৰু আমাৰ মা দেউতাক মাত্ৰ একোঠা ৰুম দিছে আৰু কেঁচা ঘৰ এটা হেতি। আচলতে ভাল হ'ব এদিন বুজিব, যিহেতু মাইকী মানুহ বুজি পাব বুলি ভাবিছোঁ, কিন্তু বুজি নাপালে। আৰু বুজি নাপায় মই যিমান মানুহৰ সৰলতাটোক দুৰ্বলতা বুলি ভাবি ল'লে মোৰ, আৰু ভাবি লৈ এইখিনি অত্যাচাৰ, কিমান ভুৱা কেছ দিব মানুহৰ আগত, মোৰ মান অপমান চব শেষ কৰি পেলালে। কিন্তু তাৰ উপৰিও মই সকলো সহ্য কৰিলোঁ, মা দেউতাইও সহ্য কৰিলে, যিহেতু দেউতাই এইবিলাক কথা গম নাপায়, কাৰণ তেওঁ একো বুজিয়ে নোপোৱা হৈ থাকিলে। এতিয়া কি বিচাৰে? মই এতিয়া এটাই বিচাৰোঁ যে আমাক শান্তি লাগে। আমি শান্তিয়ে মা দেউতাৰ লগত মই যদি থাকিব পাৰোঁ, মোৰ সেইটোৱে কামনা। আৰু তাৰ বাবে মোৰ ল'ৰা ছোৱালী তেওঁৰ দায়িত্ব আছে, যিহেতু তেওঁ মোৰ পত্নী হয়। তাৰ কাৰণে মই প্ৰত্যেক মাহে তেওঁৰ একাউণ্টত পইচাও দিছোঁ। আৰু এতিয়া যোৱা মাহৰ জুনৰ 2 তাৰিখেও মই তেওঁৰ একাউণ্টত পইচা ট্ৰান্সফাৰ কৰি দিছোঁ, যিহেতু আছে। ত্ৰিবেণী ভূঞা চেতিয়া, ঘৰ ডিমৌ, শান্তিপুৰ, জ্যোতিপথ। হয়, আমি শিৱসাগৰ জাগৃত নাৰী সমাজ আজি প্ৰাক ঐতিহাসিক শিৱদৌলৰ পৰা বিশেষ এটা কাৰণত আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ যে 16 মে' তাৰিখে ত্ৰিবেণী চেতিয়া নামৰ এগৰাকী মহিলাই আমাক এখন কমপ্লেইন কৰিছিলে, যে এখন কমপ্লেইন দিছিলে যে তেখেতৰ শহু শাহুৰ লগতে স্বামীয়ে তেখেতক নিৰ্যাতন চলায়, মাৰপিট কৰে বা খাবলৈ নিদিয়ে, তেনেকুৱা ধৰণৰ লিখিতভাৱে এখন আমাক এপ্লিকেশ্যন দিছিলে। সেই ভিত্তিতে আমি কি কৰিলোঁ, আচলতে মহিলাগৰাকীয়ে বহুত মানে প্ৰশাসনৰ লগতো তেখেতে বহুতবাৰ কেছো দায়ী দিছে। সেই ভিত্তিত গৈ আমি থানালৈ গ'লোঁ, সদৰ থানা শিৱসাগৰ জিলাৰ। যোৱাৰ পিছত বাইদেৱে বহুতখিনি সহায় সহযোগ কৰিছিলে, আৰু আমিও বহুতখিনি সহায় সহযোগ কৰিছিলোঁ। তেখেতৰ হৈয়ে আমি মাত মাতিছিলোঁ, কিন্তু পিছৰ পৰ্যায়ত যেতিয়া দেখিলোঁ তেখেতৰ হাজবেণ্ডজন মানে থানালৈ আহিলে, অহাত তেখেতকো আমি সোধ-পোছ কৰিলোঁ। কৰাৰ পিছত আমি সৰজমিন তদন্তও কৰিলোঁ, আৰু বিভিন্ন আমাৰ সখীসকলেও জনালে যে মহিলাগৰাকী বহুত কিবা ধৰণৰ, মানে তেখেতে শাহুৱেকক অত্যাচাৰ কৰে, শহুৱেকক অত্যাচাৰ কৰে, মানুহজনকো মানে মানসিক শাৰীৰিক বহুত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰে। আৰু আমাৰ ওচৰত তথ্যও আছে, বহুতখিনি ভিডিঅ' ফুটেজ আছে। তেখেতে আচলতে মিছা এটা এলিগেশ্যন লগাই হাজবেণ্ডৰ ওপৰত আমাক এপ্লিকেশ্যন কৰিছিলে। কিন্তু আমি যেতিয়া তেখেতৰ লোকৰ ঘৰলৈ 21 তাৰিখৰ দিনাখন গৈছোঁ, তেতিয়া তেখেতক আমি ফোন কৰি মাতিছোঁ, মানে অভিযুক্ত ত্ৰিবেণী চেতিয়াক, যে আমি তোমালোকৰ ঘৰলৈ গৈছোঁ, আহা তুমি, আৰু দুয়োপক্ষৰ মাজত আমি যিটো হয় বিচাৰ কৰিম, বা দুয়োপক্ষৰ মাজতে আলোচনা কৰি পিনি আমি এইটো মানে মিলা মিছা কৰি দিম। কিন্তু তেখেতে আমাক ক'লে যে মই এতিয়া যাব নোৱাৰোঁ, কিন্তু যেতিয়া মই আপোনালোকক মাতিম তেতিয়াহে আপোনালোক যাব পাৰিব। তেতিয়া মই ক'লোঁ যে তুমি আমাকতো দৰমহা দি ৰখা নাই, গতিকে আমি তোমাৰ মতে আমি যাব নোৱাৰোঁ, যিহেতু তোমাৰ স্বামীয়েও আমাক এখন এপ্লিকেশ্যন কৰিছে, সেইটো ভিত্তিতে আমি যাবলৈ ওলাইছোঁ, তুমি আহা। কিন্তু তেখেতে তেতিয়া ওলোটাই আমাক এটা মিছা এলিগেশ্যন লগাইছে যে তেখেতৰ স্বামী গুণজন চেতিয়াই আমাক টকাৰে কিনি ল'লে বুলি। সেইটো এটা মিছা অভিযোগ। আমাৰ কোনো তেনেকুৱা ধৰণৰ পইচা কথা অহাই নাই। আমি মাত্ৰ জাগৃত নাৰী সমাজে আজি 9 বছৰ 10 বছৰ যিমান পীড়িত মহিলা আছে সকলোৰে কাষত আমি থিয় হৈছোঁ। সকলোকে আমি বিচাৰ বিবেচনাই সংসাৰবিলাক জোৰা লগাবলৈ চেষ্টা কৰোঁ। কোনেও ক'ব নোৱাৰে যে আমি টকা পইচাৰ কাৰণে এইখিনি কাম কৰি আহিছোঁ। গতিকে এইটোৱে ক'ব বিচাৰোঁ যে ত্ৰিবেণী চেতিয়া নামৰ মহিলাগৰাকী এনেকুৱা ধৰণৰ মহিলা, তাই মানে প্ৰত্যেকখন থানাতে অকল এপ্লিকেশ্যনেই পাব। মোৰ হোৱাটছআপত ভৰ্তি হৈ আছে, তাই ক'ত থানাত কেনেকৈ
এনেকৈ দিছে। আৰু আমি যেতিয়া গ'লোঁ গুণজনৰ ঘৰলৈ তেতিয়া দেখিলোঁ তেখেতৰ ঘৰ দুৱাৰ মানে পাৰ্টিশ্যন কৰা আছে, ঘৰ ইটো পাৰে আছে আৰু গোটেই ধানখিনি নি পিনি তাত ভৰাই থৈ দিছে আৰু তেখেতলোকৰ গোটেই ট্ৰাং চাং পেলাই দলিয়াই দৰ্জা ভাঙি শেষ কৰি থৈছে। গোটেই ভিডিঅ' ফুটেজ আমাৰ ওচৰত আছে। আৰু আমি যোৱাৰ লগে লগে কি যি হৈছে মানে তাৰ যিখিনি মহিলা ওচৰৰ বহুত মহিলা গোট খালে আৰু প্ৰত্যেকগৰাকী মহিলাকে তেওঁ মানে বদনাম দি থৈছে। তেওঁলোকৰ বাই শাহুৱেকে মানে জা জুৱলি তেওঁলোকৰ সন্তানবিলাক তেওঁ স্বামী ফালৰ বুলি কৈ অভিযোগ দিছে বা মিছা এলিগেশ্যন লগাইছে। গতিকে তেখেতলোকক আমি যেতিয়া গম পালোঁ তেতিয়া সেই মহিলাকেইগৰাকীক ক'লোঁ যে আপোনালোক আমাৰ লগতে ব'লক থানালৈ, তেতিয়া আপোনালোকে এখন এপ্লিকেশ্যন কৰিব। তেওঁলোকে তেতিয়া এপ্লিকেশ্যন কৰিলে কিন্তু থানাৰ পৰা যেতিয়া তেওঁক মাতে থানালৈ নাহে। তাৰমানে মই মানে এটা কথা বেয়া পাইছোঁ, তেখেতে যিটো আমাক এলিগেশ্যন লগাইছে মিছা এটা একদম 100% মিছা কথা, কোনো পইচা পাতি খেল নাই ইয়াত, আমি মাত্ৰ সহায় কৰিবলৈ গৈছোঁ। গতিকে ত্ৰিবেণী চেতিয়া নামৰ মানুহজনী সাংঘাতিক ধৰণে এগৰাকী বেয়া মহিলা বুলি মই ক'ব পাৰোঁ। আৰু দ্বিতীয়তে এটাই কথা কওঁ যে মহিলাই ভুক্তভোগী হৈ নাথাকে, এইখন অসমত এইখন শিৱসাগৰত পুৰুষো ভুক্তভোগী হৈ আছে, ইয়াৰ পৰা আমি গম পাইছোঁ।